ৰাজ্যৰ হেয়লৈ মৰিগাঁও জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক বাণীকান্ত দাসৰ নিৰ্বাচনী তৎপৰতা। অসমৰ সাংস্কৃতিক জগতৰ এক পৰিচিত নাম বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বাণীকান্ত দাসে এবাৰ জীৱনৰ এক নতুন ইনিংছ আৰম্ভ কৰিছে। অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰাৰ পিছত এইবাৰ তেওঁ মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। মৰিগাঁও জিলাৰ সদৰ সমষ্টিটোত এতিয়া বাণীকান্ত দাসৰ উপস্থিতিয়ে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। সাংস্কৃতিক পৰিচয়ৰ পৰা ৰাজনৈতিক লক্ষ্যলৈ সুদীৰ্ঘ দিন ধৰি অসমৰ চিনেমা জগতত নিজৰ বলিষ্ঠ পৰিচিত হৈ অহা বাণীকান্ত দাসে এইবাৰ নিজৰ গৃহভূমি মৰিগাঁওবাসীৰ বাবে কাম কৰাৰ সংকল্প লৈছে। কেৱল গ্লেমাৰৰ জগততে আবদ্ধ নাথাকি মাটিৰ মানুহৰ সমস্যাসমূহ সমাধান কৰাই তেওঁৰ মূল লক্ষ্য বুলি তেওঁ বিভিন্ন নিৰ্বাচনী সভাত উল্লেখ কৰিছে। জনসাধাৰণৰ বিপুল সঁহাৰি প্ৰচাৰ অভিযানৰ সময়ত অভিনেতাগৰাকীক কাষত পাই মৰিগাঁৱৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ যুৱ প্ৰজন্ম আৰু মহিলাসকলৰ মাজত তেওঁৰ জনপ্ৰিয়তা লক্ষণীয়। এজন অভিনেতা হিচাপে থকা তেওঁৰ স্বচ্ছ ভাৱমূৰ্তি আৰু স্পষ্টবাদী স্বভাৱে ভোটাৰসকলক আকৰ্ষিত কৰিছে। বহুতে আশা কৰিছে যে এজন শিল্পীৰ যি সংবেদনশীলতা সেয়া তেওঁৰ ৰাজনৈতিক জীৱনতো প্ৰতিফলিত হ'ব। অসম জাতীয় পৰিষদৰ শক্তিশালী প্ৰাৰ্থী আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে অসম জাতীয় পৰিষদে বাণীকান্ত দাসক মৰিগাঁৱৰ পৰা প্ৰক্ষেপ কৰি এক গুৰুত্বপূৰ্ণ খোজ দিছে। তেওঁৰ দৰে এজন প্ৰতিষ্ঠিত ব্যক্তিয়ে বিধানসভালৈ নিৰ্বাচিত হ'লে মৰিগাঁৱৰ জ্বলন্ত সমস্যাসমূহ বিশেষকৈ নিবনুৱা সমস্যা, বানপানী আৰু সাংস্কৃতিক উন্নয়নৰ দিশত এক নতুন গতি লাভ কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে। নিৰ্বাচনী যুঁজখনত তেওঁ কিমান সফল হ'ব সেয়া সময়হে ক'ব। কিন্তু এজন সফল পৰিচালকৰ পৰা এজন জনপ্ৰিয় বিধায়ক হোৱাৰ যি সপোন লৈ বাণীকান্ত দাসে যাত্ৰা আৰম্ভ কৰিছে তাক মৰিগাঁওবাসীয়ে বৰ্তমান যথেষ্ট ইতিবাচকভাৱে আদৰণি জনাইছে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'